हेलो एवरीवन गुड मर्निंग কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ৰাতিপুৱা উঠিলো উঠি ঘৰ ঝাৰু দিয়া হৈ গল তাৰ পিছতে এতিয়া মই ঘৰখিনি অকনমান মুছি দিছো আৰু মই আজি যাম মাৰ ঘৰলে কি কাৰণে যাম কিয় যাম এইখিনি সবিশেষ আপোনালোকে গম পাই থাকিব এই ভিডিওটোতে গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব আৰু আশা কৰিম আজিৰ ভিডিওটো চাই ভালেই পাব আৰু লৰালৰিকে ঘৰখিনি মুছি প্লানি গাটো ধুই আহি এতিয়া আহিছো ডাইৰেক্ট পাকঘৰলে পাকঘৰত এতিয়া মই অকনমান এফালে পনীৰ ফ্ৰাই কৰি ৰাখিছো তাৰ পিছত এখন কেৰাহীত কাজু বিলাহী পিয়াজ আদা নহৰু অকনমান এনেকে ঘিউ দি প্লানি ভাজি লৈছো আৰু অকনমান মিঠাতেলো দি দিছো দেই দুটা মিক্স কৰি লৈছো পৰিমাণ অনুসৰি আৰু এতিয়া মই এখিনি এনেকে এটা মিক্সাৰটো উলিয়াই ললো আৰু এখিনি মই এতিয়া ধুনিয়াকে মেশ কৰি লম এয়া দেখিছে এটো পেষ্টটো বনাই ধুনিয়াকে হৈ গৈছে আৰু আনফালে ফুলকবি আলু মই বইল কৰি লৈছিলো তাত অকনমান হালধি আৰু নিমখ দি দিছিলো এই কাৰণে যাতে হালধি আৰু নিমখ দিলে এই মানে সবজিখিনিৰ ভিতৰত ধুনিয়াকে সোমাই যায় আৰু আনফালে এখন কেৰাহীত দালচেনি আৰু এটা ইলাচি আৰু কেইটামান জিৰা দি প্লানি এটা পেষ্টটো মই ঢালি দিলো ধুনিয়াকে পেষ্টটো এতিয়া মই অকনমান সময় ভাজি লম যাতে তেলখিনি ধুনিয়াকে পেষ্টটোৰ ভিতৰত সোমাই যায় সোমাই যোৱাৰ পিছতে মই ইয়াত সোৱাদ অনুসৰি অকনমান নিমখ দি দিম নিমখ মানে মই আগতে দিছিলুৱে ফুলকবি আৰু আলু বইল কৰোতে সেইকাৰণে বেছিকৈ নিদু তাৰ আগতে অকনমান ৰেড চিলি পাউডাৰ দি লৈছো বেছিকৈ নহয় অকনমানহে দিছো আৰু লগতে অকনমান জিৰা পাউডাৰ দি দিছো জিৰা পেকেটটো হেখেই হ'ব হল যিকন আছিল হেকনকে দি দিছো যেটো গোটা জিৰা দিছোৱে ইমান একো প্ৰবলেম নহয় কাৰণে যিমা অকনমান আছিল হেকনকে দি দিছো আৰু এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুসৰি অকনমান নিমখ আৰু তাৰ পিছতে মই পানী দি দিম আৰু কেনেকে বনাও আপোনালোকে চাব এনেকে ফুলকবি বিলাহী পনীৰৰ তৰকাৰী বনাই খাবচোন খাবলৈ বহুত টেষ্টি লাগে আৰু মোৰ দৰে এবাৰ বনাই খাই চাব যদি আপোনালোকে কোনোবাই খোৱা নাই আৰু এইখিনি ধুনিয়াকৈ মই ফুলকবিখিনিও ঢালি দিলো নিমখ দিয়াৰ পিছত আৰু এতিয়া ফুলকবি আৰু আলুখিনি ধুনিয়াকৈ গ্ৰেভিটোৰ লগত লেট খুৱাই ললো আৰু এতিয়া মই পানী দি দিম পৰিমাণ অনুসৰি পানীটো বেছিকৈ নিদু একেবাৰে পনীয়া হলেও খাবলৈ বেয়া লাগিব ইয়া মই গৰম পানী কৰি থৈছিলো গৰম পানী দিছো আৰু যিকোনো সবজিত গৰম পানী দিলে খাবলৈ বেছি টেষ্ট লাগে ঠাণ্ডা পানীতকৈ আৰু এয়া মই এটা পানী দি দিলো এইখিনি উতল আহিলে মানে মই পনীৰখিনি দি দিম আৰু আমাৰ বিলাহী পনীৰ আলু ফুলকবি সবজি বনি ৰেডি হৈ যাব আৰু সবজিখিনি উতল অহাৰ পিছত মই পনীৰখিনি ঢালি দিলো আপোনালোকে দেখিলে আৰু এতিয়া অকনমান পানীটো শুকাই দিম আৰু অকমান ডাঠ কৰি দিম গ্ৰেভিটো তাৰ পিছতে আমাৰ সবজি খাবলৈ হৈ যাব আৰু এয়া আমাৰ সবজি হৈ গৈছে অলৰেডি আৰু এতিয়া মই গেছটো অফ কৰি দিম আলু কেইটুকুৰমান ভাঙি দিছো ভাঙি দিলে অলপ গ্ৰেভিটো ডাঠ হয় এয়া দেখিলেনে কিমান সুন্দৰ কালাৰ আহিছে আৰু এতিয়া ধুনিয়াকৈ থালিখন ৰেডি কৰি লওঁ এফালে কাহৰ বাটিটোতে এনেকৈ মই সবজিকণ উলিয়াই লৈছো আৰু তেতিয়া হলে মই এতিয়া খাই লওঁ খাই প্লানি আপোনালোকক আকৌ পুনৰ লগ পাই আছো আমাৰ ভাত পানী খাই হৈ গ'ল সঁচাকৈ সবজিখন খাবলৈ বহুতেই টেষ্টি লাগিছিলে আপোনালোকে বনাই এনেকৈ খাবচোন বহুত ভাল পাব আৰু ইফালে মই দেহাৰ কাৰণে হোমমেড আজি এটা চেৰেলেক বনালো আৰু আপোনালোকক যদি এই চেৰেলেকৰ ৰেচিপিটো কাৰোবাক লাগে তেতিয়াহ'লে মোক কমেন্ট বক্সত জনাব মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম
হেল্ল' এভৰিৱান, গুড ইভিনিং। ৰাতিপুৱা উঠি পেলাই সেয়া দেখিলে আপোনালোকে কাম বন কৰি মেলি হৈ গ'ল। আৰু আজি আমি যাম মাৰ ঘৰলৈ কি কাৰণে গৈ আছোঁ সেইটো আপোনালোকক লাহে ধীৰে জনাই আছোঁ। এতিয়া মই ৰেডি হৈ লওঁ কিবা এটা আমাৰ আহি আছে আগন্তুক, গতিকে তাৰ কাৰণে মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকে চাই থাকিব আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ভাত পানী এতিয়া খাই হৈ গ'ল, হৈ পেলাই অকণমান ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰাৰ পিছত এতিয়া কেইটা বাজিল জানো, এতিয়া 3:22 হ'ল। তো ঘৰৰ পৰা এতিয়া গাড়ী আহি আছে, তো গতিকে ঘৰলৈ যাবলৈ ওলাইছোঁ। মই আগেই ৰেডি হৈ লওঁ, তাৰপিছত দেহাক উলিয়াই দিম, তাৰপিছত আমি যাম ঘৰলৈ। আৰু কি কাৰণে গৈ আছোঁ এইখিনি আপোনালোকক জনাই গৈ থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে এতিয়া মই ৰেডি হৈ লওঁ। আৰু ৰেডি হোৱাৰ নামত মানে মই তেনেকৈ মেকআপ বোলা বস্তুটো নকৰোঁৱেই। মোৰ কাৰণে অকণমান ক্ৰীম আৰু পাউডাৰ মোৰ ঠাণ্ডাকালি হওক গৰমকালি হওক অকণমান কিন্তু লাগিবই। আৰু আইলাইনাৰ, কাজল, তাৰপিছতে লিপষ্টিক, এইকেইটাই মোৰ কাৰণে মেকআপৰ বাবে যথেষ্ট। তাতকৈ বেছি মই মেকআপ নকৰোঁ। কেতিয়াবা কাটচিত বিয়া সকাম হ'লে মানে অকণমান কৰাটো সেইটো বেলেগ কথা, সেইটো কেতিয়াবা কৰোঁ থাকিলে, কিন্তু নাপালেও একো মোৰ আপত্তি নাই। গতিকে এতিয়া মই ৰেডি হৈ লওঁ। ৰেডি হৈ পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু চেনেলত যিসকলে মোৰ নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব প্লিজ কৰি দিয়ক, আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকেও কৰি দিব। গতিকে চাওক ভিডিঅ'টো শেষলৈকে। হেল্ল' এভৰিৱান, ফাইনেলি আমি দুটা ওলাই হৈ গ'ল। এফালে দেহাক উলিয়াই মেলি ৰেডি কৰি দিলোঁ, আৰু ময়ো ৰেডি হৈ ল'লোঁ। আৰু এতিয়া গাড়ী আহি আছে বুলি কৈছে, কিন্তু পোৱাহি নাই। পালেহি যাম। আৰু আচলতে আমি ঘৰলৈ যাবলৈ ওলাইছোঁ, মানে আমাৰ দেহাৰ জন্মদিন পাইছেহি 31 অক্টোবৰৰ দিনা। গতিকে ইয়াত পাতিবলৈ অলপ অসুবিধা হ'ব, তাৰ পৰা মানুহ আহি মেলি আকৌ কৰিবলৈ মেলিবলৈ অলপ অসুবিধা হ'ব। আৰু তাত মানে আমাৰ ঘৰত সকলোৱে, ওচৰৰ পাজৰৰ সকলো মিলি পেলাই ধুনীয়াকৈ কামখিনি কৰি দিয়ে। তাৰ বাবে তাত মানে পাতিবলৈ অলপ সুবিধা হয়। আৰু ল'ৰা ছোৱালী লৈ মই ইয়াত অকলে মানে গোটেইখিনি চম্ভালিবলৈ অলপ প্ৰব্লেম হ'ব যে, সেইকাৰণে তাৰ বাৰ্থডেটো তাতেই পাতোঁগৈ বুলি ভাবিলোঁ। আৰু সেইকাৰণে আজি আমি যাবলৈ ওলাইছোঁ। আৰু 31 অক্টোবৰৰ দিনা বাৰ্থডে, গতিকে আপোনালোকে চাই থাকিব সকলোখিনি প্ৰিপেৰেশ্যন কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই থাকিম। আৰু এতিয়া আমি ওলাই মেলি সেয়া ৰেডি হৈ গ'লোঁ। আৰু এতিয়া যাবলৈ ৰখি আছোঁ, গাড়ী আহিলে এতিয়া যাম। গতিকে আপোনালোকে চাব ভিডিঅ'টো। আৰু চেনেলত যিসকলে মোৰ নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। যাবানো শুন, ক'ত যাবা দেহা? এইফালে আমি আজি যাম বুম বুমত উঠি। বুম 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 কোৱা, বুম 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 বুম
অঁ বুম বুম দেই অঁ আমি ক'ত যাম যে আইতা ঘৰলৈ যাম ন কেলৈ যাম আইতা ঘৰলৈ জন্মদিন পাতিবলৈ হয়নে আকৌ আহিলো ভিডিও করে দেখছি তুমি আকৌ তুলি দিছোঁ চব দিলা ন তথাপি সেইটো চেলেক যদি এবাৰ খুৱাই চাবা দেই হ্যাঁ গাও নাকি আৰু এতিয়া আমি আহি আছোঁ গোটেইকেইটা আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ দেহাৰ বাৰ্থডে ব্লগো আহি আছে আৰু কিবাকিবি আহি আছে ভিডিঅ' পাব আপোনালোকে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই